শ্ৰীকৃষ্ণ কথা আৰু পাঠ উৎপল মেথি। তেওঁৰ হাঁহি ভুৱন ফুদুৱা, তেওঁৰ বাহিৰ সুৰ যেন মন জুৰুৱা বতাহ। শুনি শুনি ভাগৰি নপৰা সৰস্বতী বালোৱা তেওঁৰ কণ্ঠ। তেওঁ গাই ফুৰে অৰঙে দৰঙে নুবুজা ভাষাৰে চিনাকি সুৰেৰে। তেওঁ বৃন্দাবনত বাহি নবজায় কোনোবা ৰাধাৰ মন ভুলাবলৈ। তেওঁৰ মূৰত নাই ময়ূৰৰ পাখি, আছে মাথোন গামোচাৰ পাগুৰি। মনত তেওঁ হেজাৰ সপোন, চকুত উজ্জ্বলে সপোনৰ চিত্ৰ। তেওঁৰ বাহিৰ সুৰত চৰাই গাই সুৱতি গীত, মৰহি যোৱা ফুলে সজীৱ হৈ সুন্দৰ হাঁহি মাৰে। তেওঁ পৰিধান নকৰে পীতবস্ত্ৰ, পিন্ধে ফটা কামিজ মলিয়ন পোছাক। যদিও তেওঁ সপোন দেখে সেউজীয়া, তেওঁ দেখা নাপায় পৃথিৱীৰ সুন্দৰতা। উপভোগ কৰিব নোৱাৰে ধুনীয়া ধৰণীৰ সমগ্ৰতা। তেওঁ কেৱল অনুভৱ কৰে হাতত লাখুটিডাল লৈ, বিচাৰি ফুৰে নতুন দিনৰ ঠিকনা। তেওঁ যাদুকৰী আঙুলিৰ পৰশে সুৰ ৰচে মানুহৰ মন ভুলোৱা। সেইবাবে আকাশে বতাহে গাঁৱে গাঁৱে তেওঁক শ্ৰীকৃষ্ণ বুলি মাতে। তেওঁৰ নাই নিজা ঠিকনা, তেওঁ নৈত উটি অহা ঘাট মাউৰা নৈ। য'তে তেওঁৰ ৰাতি ততেই ঘাট। কেতিয়াবা তেওঁক দেখিলে সুধিবা, তেওঁক তেওঁৰ জীৱনৰ কথা। সুৰেৰে বুজাব তেওঁৰ জীৱন যুঁজৰ বিষাদৰ কথা।